সেইটো বুলিতো ক'ব নালাগে, তথাপিও অৱস্থা মানে অলপ বেয়াৰ কাৰণে 10 টকাহে দিছোঁ দেই। আশীৰ্বাদ কৰিব ভালে ভালে মানে ট্ৰেইনকেইটা যাক, ঠিক আছে? হা? হেল্ল' গাইছ, ৱেলকাম টু মাই নিউ ব্লগছ। আৰু আজি মোৰ ৰয়েল এনফিল্ড হাণ্টাৰখন ছাৰ্ভিচিং কৰিবৰ কাৰণে লৈ আনিছোঁ। আৰু এইফালে আছে মোৰ বাইক মেৰী ৱৰ্ল্ড, আৰু এইফালে গোটেই হাণ্টাৰখন, আৰু এইফালে আছে মোৰ তাৰমানে মোৰ লোৱা বাইকখনৰ ডিলাৰ। আৰু এইফালে গোটেই ভিতৰলৈ সোমাই যাওঁ, আৰু এইফালে আছে খুব দাদাজন বহি আছে, আৰু এইফালে একদম খুব ধুনীয়া ধুনীয়া বাইক। তাৰমানে বুলেট চলোৱাৰ মজাই বেলেগ, খুব ভাল লাগে চলাই। এইফালে দাদা পূৰা মানে ব্যস্ত লিখাত না। দাদা খবৰ ভালে আছেতো? ভালে আছোঁ, একদম বঢ়িয়া। আজি ফাৰ্ষ্ট ছাৰ্ভিচিং আছে, তাৰমানে 500 ছাৰ্ভিচিং কৰিব লাগে, অলপ বেছি হ'ল। আৰু এইফালে ছাৰ্ভিচিংটো ফ্ৰীয়ে কৰি দিয়ে নেকি? ফ্ৰী হয়, ফ্ৰী ছাৰ্ভিচিং। কিমানৰ ছাৰ্ভিচিং কৰে? আপোনাৰ ফ্ৰী ছাৰ্ভিচিং, ইঞ্জিন অইল ছাৰ্ভিচ কিট হয়, আৰু মানে আপোনাৰ বিলটো দিব লাগিব 1012 টকা। ফ্ৰী ছাৰ্ভিচিং, ফ্ৰী ছাৰ্ভিচিং বঢ়িয়া, খুব ভাল। মানে ইয়াৰ ছাৰ্ভিচটো ভালেই, মোটামুটি ভালেই দিব লাগে। আৰু মই ফাৰ্ষ্ট টাইম ইয়াৰ পৰা বাইক লৈছোঁ, আৰু আশা কৰিছোঁ ভালে ভালে ছাৰ্ভিচিংখিনি দিয়ে, আৰু তেখেতসকলৰো এটা ভাল মানে বিজনেছ হওক। আৰু এইফালে গোটেই আমাৰ এই ভিউখিনিত আপোনালোকে দেখাই দি আছোঁ। হাণ্টাৰ বাইকখন চলাই খুব ভাল লাগে, আৰু এতিয়া হাণ্টাৰখন বহুত বেছি চলি আছে, খুব ধুনীয়া একদম, মানে চলায়ো বহুত ভাল লাগে। সেইটোৰ কাৰণে আমি ফাৰ্ষ্ট ছাৰ্ভিচিং আজি কৰিবৰ কাৰণে আহিছোঁ, আৰু কেনেদৰে ছাৰ্ভিচিং কৰে সেইটো আপোনালোকে দেখাই দি আছোঁ। আচ্ছা, ছাৰ্ভিচিং মানে ভিতৰত কৰা হয়, ছাৰ্ভিচিংটো ইয়াত কৰিব নেকি? হয়। এইটো কি হিমালয়া? দাদাজনে অলপ লাজ কৰে এইটো কাৰণে। বিয়া চিয়া পাতিছানে নাই? হা, বিয়া পাতা নাই বোলে। এজনী ছোৱালী এজনী চাই দিব লাগিব বিয়া ন। আৰু এখন হিমালয় বাইক মোক বৰ মানে বহুত ভাল লাগে, এইটো চবচে বেষ্ট। কিমান চিচি এইটো? 411। মাইলেজটো ইমান এটা নিদিয়ে, কিন্তু লং জাৰ্ণিৰ কাৰণে ভাল মানে ন, ৰাইডাৰৰ কাৰণে। সেই ঢাকনিটো খুলিব লাগিব নেকি? আচ্ছা, বহুত বঢ়িয়া, বহুত বঢ়িয়া। ভালকৈ ছাৰ্ভিচিংটো কৰি দিব বুলি আশা ৰাখিছোঁ, নহ'লে একদম মানে কি ক'ম আৰু, একো নক'ম নেকি? আৰু ডিলাৰত ৰখি থাকোঁতে আমাৰ ভিখাৰী বুলিতো ক'ব নালাগে, তথাপিও অৱস্থা মানে অলপ বেয়াৰ কাৰণে 10 টকাহে দিছোঁ দেই। আশীৰ্বাদ কৰিব ভালে ভালে মানে ট্ৰেইনকেইটা যাক, ঠিক আছে? হা? অঁ, ক'ত আপোনাৰ ঘৰ ক'ত? ইয়াতে বামগাঁও? অলপ খাতৰা না, এই লওক। আচ্ছা, ঠিক আছে, ভাল হওক আপোনাৰ বেমাৰ, লওক। ইয়াতে দিওঁনে? আজি বহুত দিনৰ মূৰত মগনে এজনক পালোঁ, ভাল লাগিল এনেকৈ সহায় কৰিবৰ কাৰণে। আৰু তেখেতৰ অৱস্থা খুব বেয়া, আমাৰ ওচৰৰে হয়। 10 টকা এটা দিলোঁ, এনেকুৱাকৈ যদি 10 টকা দিয়ে তেখেতৰ মানে এটা ভাল হ'ব। আৰু ফাইনেলি তাৰমানে মবিল ৱাছ হৈ গ'ল। এতিয়া আমি নতুন মবিল আনিম, তাৰমানে ইঞ্জিন অইল। এইটো কি খোলা আহে যে? খোলা ড্ৰাম 200 লিটাৰ ড্ৰাম আহে মানে আমাৰ। পেকেটিং নহয়? পেকেটিং 200 লিটাৰ ড্ৰাম, ডাঙৰ ড্ৰামটো আহে। আমাৰ বালিৰ পৰা গাড়ী ধেৰ নহয় যে, সেইখিনি 10 লিটাৰকৈ আমাক কাটি কিনে দিয়ে। অসুবিধাটো নহ'ব? নাই, এইটো 200 লিটাৰ ড্ৰামৰ লিকুইডিং ডিলাৰৰ পাম, ডিলাৰ মবিল। আচ্ছা আচ্ছা, তো ফাৰ্ষ্ট টাইম মানে আজি গম পাইছোঁ খোলা মানে হয় মবিল থাকে, কিন্তু মই ভাবিছোঁ মানে পেকেটিং আমাৰ কোম্পানী আমাৰ ওপৰত ৱাৰ্ড লগাই দিব। আচ্ছা, ডিলাৰ আমাৰ কেই লিটাৰ এইটো? এইটো 1 লিটাৰ জাৰটো মানে তাৰমানে কেই লিটাৰ ঢালিব লাগে ইয়াত? 1 লিটাৰ 800 ঢালিম। 1 লিটাৰ 800 ন? বেছি দিলেও বেয়া, কম দিলেও বেয়া। হয়, নাই বেছিও নালাগে কমো নালাগে, যিমান খাই তিমানেই দিব লাগে নেকি? বেছি দিলে লিক মাৰি দিব, পেটত দি যাব। য়েছ য়েছ, কম দিলে ইয়াত বেছি
ইয়াৰ নম্বৰ প্লেটটো কেতিয়া আহিব? এইটো মাৰি দিম, আগতে মোবাইলত আহিব নম্বৰ প্লেটটো, হাঁ, তাৰপিছত মাৰি দিম। অ'কে অ'কে। হয় অকলে যে ডিলাৰত হয়, অকলে নেকি? অকলে আছোঁ। বঢ়িয়া। ফাইনেলি ছাৰ্ভিচিং হৈ গ'ল আৰু এইফালে বিল বনাব দাদাই। বিলটো ক'ত? বিল বনাই দিম। আচ্ছা, হাত ধুই ল'ব নেকি? তেল লাগে। তাৰমানে ৰয়েল এনফিল্ডৰ তাৰমানে পাৰ্টছখিনি সেইটো মানে বুলেটৰ পাৰ্টছখিনি বুলেটৰ ইয়াত মানে এভেইলেবল আছে। তাৰে ৰয়েল এনফিল্ডৰে মানে হেলমেট হওক, এইফালে আছে আপোনাৰ হেলমেট হওক, তাৰপিছত আপোনাৰ এইফালে গোটেই হেণ্ড গ্ল'ভ, এইফালে আপোনাৰ চেলেঞ্জাৰ পাইপ, চিট চব ইয়াত মানে এভেইলেবল। তাৰমানে সেইটো কোম্পানীৰে সেইটো ব্ৰেণ্ডৰে মানে ইয়াত পাৰ্টছখিনি লগাব লাগে। আৰু এইফালে আছে কলা এটা হাণ্টাৰ নতুন আহিছে, পোৱা খুব বঢ়িয়া। ফাইনেলি ছাৰ্ভিচিং একদম ক্লিয়াৰ হৈ গ'ল। যাওঁ দাদা, এতিয়া হৈ গ'ল, মই ওলাই আছোঁ। এতিয়া যদি আপোনালোকে চেনেলটো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি শ্বেয়াৰ কৰি দিব।